ডিব্ৰুগড়ৰ লাহোৱালত আজি এটা অজগৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লাহোৱালৰ বকুল পূজা মন্দিৰৰ সমীপৰ ৰাজহুৱা ধাননি পথাৰত উদ্ধাৰ কৰা হয় বৃহৎ দৈৰ্ঘ্যৰ অজগৰটো। অৰূপ গোহাঁই নামৰ স্থানীয় ব্যক্তিগৰাকীয়ে অজগৰডাল আজি পুৱা প্ৰত্যক্ষ কৰাৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰি ডিব্ৰুগড়ৰ বন বিভাগক গতাই দিয়ে। উল্লেখ্য যে এই অজগৰডালৰ দৈৰ্ঘ্য আছিল প্ৰায় 10 ফুট। কেনেকৈ ধৰিলোঁ মানে মই মাথাটোত ধৰিলোঁ, তো বাকীখিনি ক'লোঁ মই নেগুটোলৈ ধৰ নহ'লে পকাই পেলাব। সেইকাৰণে তেনেকৈ ধৰি মানে পথাৰ মাজৰ পৰা আনি কিনে ফিল্ডত জমা কৰি দিলোঁ, আনি কিনে তেনেকৈ আৰু। কিমান দিনৰ পৰা দেখিছিলে অজগৰ সাপটো? এই সাপটো অহা এসপ্তাহমানে হ'ল। তাৰপৰা মানুহবোৰে মোক কৈ আছিলে, কিন্তু মই দেখা নাছিলোঁ। কাৰণ আজি মানে কি হ'ল, যিহেতু দেখিলে মানুহবিলাকে ফোন কৰিলে, মই আহিলোঁ, আহি মেলি ধৰি মেলি এতিয়া ফৰেষ্টৰ আহিলে, ফৰেষ্টক দি পঠিয়াইছোঁ। কিমান দীঘল হ'ব? দীঘলটো প্ৰায় 10 ফুট হ'ব। 10 ফুট। ইয়াত এই বিলখনত মানে যে আমাৰ এই বিলখনত মানে প্ৰায় ডাউক পোৱালি মানে একদম নধৰা হৈ থাকে। এতিয়া মানে আজি আমি উপভোগ কৰিছোঁ যে ইয়াত ডাউকৰ পোৱালি মানে এটাও নোহোৱা হৈ গ'ল। আমাৰ বোধে মানে ইয়াত ডাউকৰ পোৱালিবিলাক খাই শেষ কৰিলে। আৰু এই ইয়াতে আমাৰ ঘৰবিলাক ওচৰে পাছৰে আছে যে ইয়াত মানে কুকুৰা পোৱালি প্ৰায় হৰাই থাকে মানে। পানী হাঁহ নাই, ছাগলী 2-3টামান হৰাইছে ইয়াত। আমি ভাবোঁ চোৰে নিছে বুলি পেলাই, কিন্তু আজি মানে আমি মানে গম পাইছোঁ যে এই অজগৰডালেই মানে খাইছে নেকি।